আৰু মই তেতিয়া ইফালৰ পৰা সিফালে চাবলৈ যাওঁতেই তাৰমানে নাওখন ডুবি গ'ল। নাওখন ডুবি যাওঁতে তাইৰ লগৰে এগৰাকী মানে কিবা কৰি তাই বাচিলে। তেওঁ সেই প্ৰফেচাৰ আছিলে। দুইগৰাকীয়ে আহিছিলে মোৰ লগত। বহুত মানুহটো এতিয়া পোৱাই নাই, বিচাৰি পোৱাই নাই। ইমান কৈ আছোঁ কৰি আছোঁ মই গুৱাহাটীত থাকোঁ। মোৰ ছোৱালী এছিষ্টেণ্ট প্ৰফেচাৰ মাজুলী ৰঙাচাহী কলেজত। ইয়াতে মাজুলীৰ পৰা মই তাৰমানে তাই মাজুলী ৰঙাচাহী কলেজৰ এছিষ্টেণ্ট প্ৰফেচাৰ হয়। তাই তাতেই থাকে, মই তাইৰ লগত থাকোঁ আছিলোঁ। তাৰমানে মই গ'লে দেউতাক আহে, দেউতাক গ'লে মই আহোঁ আৰু। ৰঙাচাহী কলেজ হয়, আপোনাক আজি থ'ব আহিছে। মই আঠখিলীয়া নামঘৰত গৈছিলোঁ তাইক লৈ পেলাই। আজি বন্ধ আছিলে কাৰণে কলেজ। তাৰপিছত আপুনি ইয়াৰ পৰা মানে মাজুলী নগ'ল? মই মাজুলী নগৈ মই গুৱাহাটীলৈ যোৱাৰ কথা আছিলে। মই সিহঁত দুজনীক ফেৰীত উঠাই দুগৰাকী আছিলে, এগৰাকী বাচিলে। তাই ক'ত আছে? তেওঁ সেয়া কিবা মানে দুখ পাইছে, সেয়া ঠিক কৰিব গৈছে। ট্ৰিটমেণ্টত আছে। তাইৰ নামটো কি কয়? সাঁতুৰিব জানিছিলে নাই? সাঁতুৰিব নাজানে, পানীও ভয় খায়। তেনেকুৱা মানে দুখ পাইছে। যোনে দুখ পাইছে কুলদীপ তাৰপী। কুলদীপ হয়, মানে কি লগৰ হয়। তেওঁ ইকনমিক্সৰ আমাৰ তাই আছামিজৰ অসমীয়া প্ৰবক্তা আছিলে। হয়, ৰঙাচাহী কলেজ। ৰঙাচাহী কলেজৰ। প্লিজ ফটো নল'ব আৰু নালাগে, ফটো নালাগে, ফটো নল'ব। মোৰ একো চখ লগা নাই। বুজি পাইছোঁ, কিন্তু তাইৰ বিষয়ে অকণমান আমি অসমবাসীক জনাব বিচাৰিছোঁ। তাই কেনেকুৱা ছোৱালী, তাই ইমান ধুনীয়াকৈ তাই পঢ়িবৰ কাৰণে কিবা তাই আজি যোগদান কৰিব গৈছিলে। অকণমান কথাখিনি আপোনাৰ পৰা কৈছোঁ মই। হয়, তাইতো 16 তাৰিখে আহিছে, কাৰণ 16 তাৰিখৰ পৰা পৰীক্ষা আৰম্ভ হৈছে ডিগ্ৰী। পৰীক্ষাখিনি তাই ডিউটি মাৰিছে। আজি কলেজ বন্ধৰ কাৰণে ইয়াৰ আঠখিলীয়া নামঘৰত গৈছিলোঁ, তাতে শৰাই দিবলগীয়া আছিলে। সেইবুলি আঠখিলীয়া নামঘৰৰ পৰা আমি কমলাবাৰী ঘাটলৈকে গৈছোঁ। গৈ পেলাই তেওঁলোক দুগৰাকী প্ৰফেচাৰ হয়, তেওঁলোকক মানে মই ক'লোঁ আৰু মোৰ একদম মই মানে মই সুস্থ হৈ গৈছে। আপোনালোকে ইমান জোৰ সেইখিনি মাকেহে গম পায়। সেইকাৰণে ইয়াত অলপ মই নিজৰ জালত বহিব খুজিছোঁ। মোকতো বাচিব দিয়ক, মই অলপ মানে ৰিলেক্স দিয়ক। মই বহুত কষ্ট পাইছোঁ।